নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। গুৰুত্বপূৰ্ণ খবৰ, অৰুণোদয় আঁচনি হিতাধিকাৰী বেংক একাউণ্টত 2 মাহৰ 6,000 টকা সোমাই যাব। যিসকল গোটৰ মহিলাই 10,000 টকা লাভ কৰিছিলে আৰু তেওঁলোকে গছপুলি ৰোপণ কৰিছে, লগতে য়োগা কৰিছে, তেওঁলোকে লাভ কৰিব 25,000কৈ টকা আৰু অতি শীঘ্ৰে লাভ কৰিব PMAYৰ প্ৰথম কিস্তিৰ ধন। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছিলে তেওঁলোকৰ বেংক একাউণ্টত সোমাই যাব প্ৰথম কিস্তিৰ টকা। আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো হিতাধিকাৰী পৰিয়ালৰ বাবে আহি পৰিছে কেইবাটাও ডাঙৰ খবৰ। আৰু LPGক লৈ আহিছে নতুন নিয়ম। LPG গেছ লাভ কৰা পৰিয়ালসকলৰ বাবে বৃহৎ সুখবৰ। তেওঁলোকে জুলাই মাহৰ পৰা লাভ কৰিব এইসমূহ সুবিধা। জুলাইৰ পৰা কেইবাটাও নিয়ম সাল সলনি হৈছে। লগতে আছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ, বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৃহৎ ঘোষণা কৰিছে। আপোনালোকে আটাইখিনি জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। কাইলৈ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যক লৈ মুকলি হ'ব নতুন তালিকা। 1 জুলাইৰ পৰা ৰাজ্যত 7টাকৈ নতুন নিয়ম প্ৰযোজ্য হ'ব। EV পলিচিক লৈও 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব নতুন নিয়ম। যোৱা 1 জুনত বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য 53.50 টকালৈকে বৃদ্ধি পাইছিল। জুলাই মাহত চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা। প্ৰতিগৰাকী LPG গ্ৰাহকৰ বাবে বাধ্যতামূলক হ'ব eKYC। আপুনি যদি এই eKYC কৰা নাই অতি শীঘ্ৰে কৰি ল'ব। LPG বুকিঙৰ ক্ষেত্ৰতো 1 জুলাইৰ পৰা আহিব নতুন নিয়ম। আপুনি যদি সেই LPG গেছ লাভ কৰে তেন্তে বুকিঙৰ বাবে চহৰত 25 দিন আৰু গাঁৱত 45 দিন ধাৰ্য কৰা হৈছিল পূৰ্বে। 1 জুলাইৰ পৰা এই ব্যৱধান হ্ৰাস হোৱাৰ সম্ভাৱনা। আৰু বৃদ্ধি পাব পাৰে বিমান ইন্ধনৰ মূল্য তথা বিমান যাত্ৰা হ'ব পাৰে অধিক ব্যয়বহুল। 1 জুলাইৰ পৰা যিহেতু কেইবাটাও নতুন নিয়ম হ'ব, কেইবাটাও নিয়ম সাল সলনি হ'ব 1 জুলাইৰ পৰা। জুলাই মাহতো আধাৰ কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। UIDAIৰ তৰফৰ পৰা প্ৰতিগৰাকী আধাৰ কাৰ্ড ব্যৱহাৰকাৰীলৈ বৃহৎ সকাহ প্ৰদান কৰিছে। 6 মাহৰ বাবে বিনামূলীয়াকৈ আধাৰ কাৰ্ড ব্যৱহাৰকাৰীয়ে কৰিব পাৰিব ইমেইল আপডেট। আপোনাৰ যদি এতিয়ালৈকে ইমেইল আপডেট হোৱা নাই তেন্তে অতি শীঘ্ৰে কৰি ল'ব। 1 জুলাইৰ পৰা প্ৰদূষণমুক্ত হ'ব দিল্লীৰ ৰাজধানী দিল্লীত আৰম্ভ হ'ব নতুন EV পলিচি। এতিয়াৰে পৰা দিল্লী চৰকাৰে অহা 4 বছৰত প্ৰায় 15,000 কোটি টকা ব্যয়েৰে কাৰ্যকৰী কৰিব EV পলিচি। EV পলিচিৰ দ্বাৰা বৈদ্যুতিক বাহন ক্ৰয় কৰিলে 100% পঞ্জীয়ন কৰ ৰেহাই দিব চৰকাৰে। যি টেক্স দিব লাগিছিলে, আপুনি যদি ইলেক্ট্ৰিক বাহন ক্ৰয় কৰে 100% টেক্স বাচি যাব। আৰু দিল্লী চৰকাৰে এই ঘোষণা কৰিছে। 31 মাৰ্চ 2030 চনলৈকে বাহাল থাকিব এই নীতি। 1 জুলাইৰ পৰা 2% পৰ্যন্ত বৃদ্ধি হ'ব বিলাসী বাহনৰ দাম। আৰু 1 জুলাইৰ পৰা ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰতো আহিব কেইবাটাও পৰিৱৰ্তন। 1 জুলাইৰ পৰা ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰত কেইবাটাও নতুন পৰিৱৰ্তন আহিব। জুলাই মাহত যদি আপোনাৰ বেংকৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কাম আছে তেন্তে মনত ৰাখক, আপুনি eKYC বা অন্যথা আপোনাৰ আধাৰ লিংক এই সকলোবিলাক কাম অতি শীঘ্ৰে কৰি ল'ব। আৰু জুলাই মাহত মুঠ 12 দিন বন্ধ থাকিব সকলো বিত্তীয় প্ৰতিষ্ঠান। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। আজি হৈছে 30 জুন আৰু 30 জুনত লাষ্ট ডেট আছিলে। আপুনি যদিহে অৰুণোদয় আঁচনি লাভ কৰে তেন্তে আপোনাৰ বাবে অত্যন্ত ডাঙৰ খবৰ। স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ধন লাভ কৰিবলৈ বেংক একাউণ্টৰ সৈতে সংযোগ কৰক আধাৰ কাৰ্ড। আপুনি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড সংযোগ কৰিব লাগিব, অন্যথা অৰুণোদয় 3.0 ধনৰ পৰা বঞ্চিত হ'ব লাগিব। আপুনি অৰুণোদয় ধন বিতৰণত আধাৰ ভিত্তিক ব্যৱস্থা কৰিছে যিহেতু, গতিকে আপুনি বেংক একাউণ্টৰ লগত আধাৰ সংযোগ কৰাটো বাধ্যতামূলক। বহু হিতাধিকাৰীৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড এতিয়াও সংযোগ হোৱা নাই, গতিকে যিসকলৰ এতিয়ালৈকে সংযোগ হোৱা নাছিলে অতি শীঘ্ৰে কৰি ল'ব। আধাৰ সংযোগ নকৰিলে ভৱিষ্যতে ধন লাভৰ পৰা বঞ্চিত হ'ব পাৰে। 30 জুনৰ ভিতৰত বেংক একাউণ্ট সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছিল জিলা প্ৰশাসনৰ তৰফৰ পৰা। আৰু সংযোগ প্ৰক্ৰিয়াত সমস্যা হ'লে আপোনালোকক পৌৰসভা বা BDO কাৰ্যালয়ত যোগাযোগৰ সুবিধাও প্ৰদান কৰিছিলে। যদিহে আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিত ধন লাভ কৰা নাই, অৰুণোদয় আঁচনিত ধন আপুনি আগষ্ট মাহৰ পৰা যিহেতু লাভ কৰিব, এতিয়ালৈকে যদিহে লিংক কৰা নাই বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই, অতি শীঘ্ৰে আপুনি বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰি লওক। শোণিতপুৰ জিলা প্ৰশাসনেও এই নিৰ্দেশনা জাৰি কৰিছিলে। আৰু আপোনালোকে এতিয়ালৈকে যোনে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰা নাই অতি শীঘ্ৰে কৰি ল'ব।
কৃষকসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা বৃহৎ ঘোষণা কৰিছে তেখেতৰ ফেচবুক পেজত। আৰু তেখেতে উল্লেখ কৰিছে সমৃদ্ধ কৃষকে গঢ়ি তোলে সমৃদ্ধ অসম। সেয়ে কৃষকসকলৰ বাবে বিভিন্ন চৰকাৰী সেৱা সহজতে উপলব্ধ কৰাৰ লক্ষ্যৰে প্ৰাথমিক কৃষি ঋণ সমবায় সমিতিসমূহক অত্যাৱশ্যকীয় সেৱা আগবঢ়োৱা সমন্বিত গ্ৰাম্য সেৱা কেন্দ্ৰলৈ ৰূপান্তৰ কৰি আমি এক সহজ সৰল অথচ শক্তিশালী ব্যৱস্থা গঢ়ি তুলিছোঁ। এই পদক্ষেপে প্ৰযুক্তি, বিত্তীয় সুবিধা আৰু জনকল্যাণমূলক আঁচনিসমূহ প্ৰতিখন গাঁৱলৈ লৈ যোৱাত সহায়কৰ ভূমিকা গ্ৰহণৰ লগতে আমাৰ কৃষক বন্ধুক অধিক সক্ষম, আত্মনিৰ্ভৰশীল আৰু সমৃদ্ধ কৰি তুলিব। প্ৰাথমিক কৃষি ঋণ সমবায় সমিতি এইখিনি আপোনালোকে দেখিবলৈ পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে।